নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে চাগে। স্বাগতম জনাইছোঁ মোৰ আন কি নতুন ভিডিঅ' লৈ। তো দেৰ নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এই ৰাতিপুৱা শুই উঠিলোঁ শুই উঠি তেতিয়া অকণমান গাড়ী চাড়ী চাফা কৰিলোঁ, নিজেও মুখ ধুলোঁ, নিজেও মুখ চুই ধুই পেলাই বহুত দিনৰ পৰা ষ্টাৰ্টো দিয়া নাছিলোঁ ন, গাড়ীখন অলপমান ষ্টাৰ্ট দি পেলাই পিছত খালী হ'ব পাৰে। যদি খালী হয় তেনেহ'লে খালী কৰিব যাম, যদি নামাতে আকৌ আজিও থাকিব লাগিল, যদি মাতে তেনেহ'লে যাম, যদি নামাতে থাকিম। এইটো মানে ষ্টাৰ্ট দিব লাগে। ৰাতি কৰি টোপনি মাৰোঁতে ফেন চেন চলাব লাগে ন, ফেন চলোতে আকৌ ষ্টাৰ্ট নিদিলে বেটাৰী পূৰা বহি যাব, তাৰপিছত গাড়ী ষ্টাৰ্ট নহ'ব, তাৰপিছত আকৌ ধাক্কা মাৰিব লাগিব, বহুত প্ৰব্লেম আহি যায় মানে। সেইটো কাৰণে ষ্টাৰ্ট দিলোঁ, সেইটো বলক আৰু ষ্টাৰ্ট বন্ধ কৰি দিলোঁ। তাৰপিছত যাম আৰু এতিয়া শুই উঠিলোঁ এই ৰাতিপুৱাই পুৱাই। চাওক বন্ধুসকল, কি ৰ'দ দিছে বাপৰে, ইমান গৰম। লগৰ কেইজনমান উঠাই নাই আৰু উঠিব আৰু কেতিয়াবা উঠে। এয়া গাড়ী লাইন লাগি আছে ইয়াতে, উঠাই নাই লগৰ কেইজনমান। পেচাবৰ বন্ধ, ক'ত যাম কি কৰিম তাকে ভাবি আছোঁ। দোকানত তালৈকে যাওঁ নেকি অলপ। এয়া দোকান আহি আৰু পুৰা দোকান, ব্ৰিজ হেংগিং ব্ৰিজ। এয়া চাহ বনাই আছে, কুক নতুন কুক। কিমান দি ৰাখছে বা, কিমানকৈ ৰাখছে? 15 হৈছে। এয়া খুৰা এতিয়াহে উঠছে, চাহ এতিয়া বনাইয়ে আছে, হোৱাই নাই এতিয়া, গাখীৰ জ্বালা নাই। কেতিয়া হ'ব 5 মিনিট লাগিব। ৰঙা চাহ। আচ্ছা ঠিক আছে, বনাওক। এয়া ইপিনে চোলা ধৰাই নাই, কেতিয়া বনাব? এই খালী এইকেইটা ৰাতি খাইছিলোঁ, খালী কালি কি হ'ব? বনাওঁ সোনকালে, বনাওঁ নেকি বন্ধুসকল? বনাওঁ আকৌ সোনকালে বনাব দিছোঁ, সোনকালে যে নবনাই। চাহটো খাব লাগে ৰাতিপুৱা শুই উঠি, হয়নে নাই? শুই উঠি ৰঙা চাহ খাব লাগে, লেবু যদি থাকে আকৌ বেছিয়ে ভাল। নেমু নাই বৰ্তমান। আচ্ছা বজাৰ কৰা নাই, এতিয়া মই বজাৰলৈ যাম। আচ্ছা এতিয়া লৈ আনিম। এতিয়া লৈ আহিম। চাহ খালোঁ, ৰঙা চাহ খালোঁ, ৰঙা চাহে খালোঁ, একো নাই। এয়া ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট কৰিয়ে আছে। এতিয়া কেইটা বাজিল? 6টা, 6:30মান বাজিলে, তাতেই ব্ৰেকফাষ্ট কৰি আছে। মোকো কৈ আছে খাবি নেকি বোলে, মই ক'লোঁ মই এতিয়া নাখাওঁ, অলপমান পিছতে খাম। এই ইমান ৰাতিপুৱা ক'ত ভোক লাগে, হয় নাই বোলো? ইমান ৰাতিপুৱা ক'ত ভোক লাগিব? অলপ দেৰিকৈ লাহেকৈ খাম আৰু 9টামান বজাত, 8:30, 9টামান বজাত ব্ৰেকফাষ্ট খাই পেলাই এয়া খাওক, একো নাই। খাই থাকক। গাড়ী যেনেকুৱা তেল নহ'লে গাড়ীখন নচলে, ভোক থাকিলে মানুহটো চলিব নোৱাৰি না। ভোক লাগিলে খাই ল'ব। আচ্ছা ঠিক আছে, খাওক। তো খালী বোলে হ'ব, মাতিছে এতিয়া। খালী চালি কৰোঁ, খালীত লগাই পেলাই আৰামছে গা চা ধুই ল'ম, গা চা কাপোৰ চাপোৰ ধুই ল'ম। গতিকে বহুত দিনৰ পৰা কাপোৰ মাথা গা চা ধুই মানে একদম কেনেকুৱা লাগি আছে, নিজকে নিজে একদমেই ভাল লগা নাই, একদম পাগলৰ দৰে ধৰি আছোঁ আৰু। এতিয়া আৰামছে খালীত লগাই পেলাই আৰু গা চা ধুই ল'ম বঢ়িয়াকৈ, কাপোৰ চাপোৰ ধুই ল'ম, কাপোৰ চাপোৰো ধুব লগা আছে। কাপোৰ চাপোৰ ধুই মেলি বাছ বিন্দাছ হ'ম আৰু এতিয়া। তো বন্ধুসকল, এতিয়া কাপোৰ চাপোৰ অলপমান জিকা দি থওঁ, অলপ দেৰি বেছি অলপ কাপোৰখিনি জিকাই থ'লেহে কাপোৰখিনি মলি চলি ওলাই থাকিব, তেতিয়া কাপোৰখিনি ধুই দিওঁ। অলপ দেৰি জিকাই থওঁ, অলপ বাল্টিত অলপমান পানী আছে। তাৰপিছত এইটো তুলসী মাক অলপমান দিম পানী ঢালি, বেছি দিলে আকৌ পূৰা চিটকি একদম গাড়ী অৱস্থা নহৈ থাকে। এইটো চাৰ্ফ ল'লোঁ, গোটেই দি দিওঁ। দি দিলোঁ চাৰ্ফ, গলাই লওঁ এতিয়া। ধুব লগা যে আছিল, এই পূৰা গ্ৰেজৰ দৰে
নিজৰ ড্ৰেছ এখন চলাই এখন পেণ্ট একদমেই অৱস্থা নাই 3-4 দিন 5 দিন মানে হ'ল কি যেন পিন্ধি থকা একেবাৰে অৱস্থা নাই কাপোৰৰ তো গতিকে থৈ দিওঁ দি দিলোঁ এখন দুখন তিনিখন অলপ দেৰি ৰ'দত থৈ দিম তো বন্ধুসকল এতিয়া কাপোৰ চাপোৰ জিকাই থৈ দিলোঁ বাছ এতিয়া অলপ দেৰি বহিম 5-10 মিনিটমান ৰখিবা দিম A few moments later. বনাই আছে হোৱা নাই কমপ্লিট হোৱাৰ পিছত আৰু তোৰ কালেকশ্যন আৰম্ভ হ'ব আৰু টুল গেট ইয়াতে ৰখ তাতে ৰখ বল তামোল খাবি না তামোল খাবি বল সোনকালে খাই মেলি আগত যায় গা চা ধুই ল'ম কিন্তু আগতে তাতে গা চা ধুম বুলি ভাবছিলোঁ কিন্তু গা চা নুধুলোঁ মানে গা চা ধোৱা নহ'ল কাৰেণ্টে নাহিল তাতে ৰখি তাতে গা চা ধোৱা নহ'লে কাপোৰ চাপোৰ জিকাই থ'লোঁ ধুম বুলি গা চা ধোৱা নহ'লে লাহে বলক তামোল চামোল খাওক তামোল খা তুমি নোখোৱা লওক তামোল চামোল খাই পেলাই বল যাওঁ আৰু হয় নাই কি খাম এনে ঠাণ্ডা কিবা আছে কি ঠাণ্ডা আছে ঠাণ্ডাকে খাই দিওঁ কিমান 20 টকীয়া আছে 20 টকীয়া দিওঁ তুমি কি খাইছা তামোল খাইছা 20 টকীয়াটো দিলে হ'ল নেমু নহয় কি আছে স্প্ৰাইট দিয়া অঁ তুমিচোন জনা অলপ চলপ জানো অলপ চলপ বেছি নাজানো ন অলপ চলপেই জানো ইমান ডাঙৰ সৰু নাই নেকি 20 টকীয়া আছে ন ইহঁতে নাখায় ইহঁতে তামোল খাল তামোল চামোল খাই আৰু কেনেকৈ খাব এইটো স্প্ৰেটে খাই দিওঁ নেকি ঠাণ্ডা খালোঁ ঠাণ্ডা খাই পেলাই এতিয়া গৈ আছোঁ গা চা ধুই ল'লোঁ চাহ চাহ খাই ল'লোঁ এতিয়া যাওঁ আৰু বলক তুমি নাযাওঁ নেকি নহ'লে এনেকৈ বাই দিছ যে কি কথা আছে বল ইয়াতে মোৰ কাপোৰ আছে নহয় কাপোৰ শুকা দিছোঁ এই কাপোৰখিনি লৈ লোৱা আকৌ দুখন কেইখন আছে 3খন আছে এই কাপোৰ চাপোৰ ল'লোঁ এতিয়া যাম আৰু ন কাপোৰ চাপোৰ ল'লে এতিয়া যাম আৰু বল এতিয়া ক'ত যাম আমি ক'ত যাবি বল ক'ত যাবা গুৱাহাটী যাম গুৱাহাটী এইখন গাড়ী এইখন মোৰ গাড়ী এইখন ইয়াৰ গাড়ীখন দেখা নাই ইয়াৰ গাড়ীখন দেখা নাই ইয়াৰ গাড়ীখন পিছফালে আছে এইখন ইয়াৰ গাড়ী হয় এইখন ইয়াৰ গাড়ী আচ্ছা তো বলক এইজন দৈ মাৰি আকৌ গিলাচ চাফা কৰি আছে ধেমালি কৰি আছো ন বলা হ'লনে বলা তো বন্ধুসকল আমি এতিয়া আহি পালোঁ তেজপুৰ লাইন এইটো তেজপুৰৰ এইটো কলীয় ভোমোৰা ব্ৰিজ নোপোৱাৰ আগতে টুল গেট বনাই আছে আমি টুল গেটৰ কাষত আহি পালোঁ এতিয়া গাড়ী ৰখি কিনে ইয়াতে গাড়ী ৰখিলোঁ মানে এতিয়া যদি যাওঁ তেতিয়া গ'লে মানে বহুত ভিৰ হ'ব আৰু ফ্লাইঅভাৰ বনাই আছে তাতে যদি যাওঁ
ইমানেই জাম লাগে দিনত আৰু নক'ব আৰু সেইকাৰণে ইয়াতে ৰখি দিলোঁ আমি তিনিজন আছিলোঁ মানে তিনিজনৰ এজনটো নগাঁও হৈ পেলাই গুচি গৈছে আমি দুজন মানে ইয়াতে দুজনেই আছোঁ এতিয়া আমি দুজন এখেত আৰু মই এইজন আকৌ ফোন কৰিয়ে থাকে কোনোবাক ফোন কৰিয়ে থাকে আকৌ ফোন আহিলে চাগে গাৰ্লফ্ৰেণ্ড ফোন আহিছে গাৰ্লফ্ৰেণ্ড বুলি কৈছে কোন হয় গাৰ্লফ্ৰেণ্ড আচ্ছা এতিয়া অলপ দেৰি ৰখিলোঁ এতিয়া আৰু যামগৈ না এতিয়া অলপ দেৰি ৰখিলোঁ এতিয়া যাম কি ক যাওঁ বল ন বলক যাম এতিয়া বন্ধুসকল তেজপুৰত ইমানে জাম লাগে এই যে ফ্লাইঅভাৰ বনাই আছে বুলি ক'লোঁ আপোনালোকক এইটো ফ্লাইঅভাৰ বনাই আছে বহুত জাম লাগে মানে কি ক'ব আধা ঘণ্টামান হ'লোৱে ইয়াতে বন্ধুসকল The next day. Ini